হেল্ল' গাইজ, কি খবৰ? সকলোৱে খবৰ চাগে ভাল। আমিও ভালে আছোঁ। এতিয়া ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বনাই আছোঁ ভাত, দালি আৰু তিতাকেৰেলা ভাজি। এফালে এয়া ভাত পাতি দিছোঁ। ভাত বনাই হৈ গ'ল। এতিয়া মই বাবু স্কুলৰ কাপোৰ ওলাই লৈছোঁ। এতিয়া বাবুকো জগাই লৈছোঁ। সি বহি আছে আৰু এইফালে তাৰ টিফিন আৰু পানী বটলো মই ৰেডি কৰি দিছোঁ। এতিয়া আহিলোঁ জানৰ টিফিনটো ৰেডি কৰাৰ কাৰণে। জানৰ টিফিনত আজি আছে এয়া দালি আৰু লগত আছে তিতাকেৰেলা আলু ভাজি। এফালে এয়া ভাত। আজি বিশেষ একো নাই, এনেকৈয়ে চিম্পুলকৈ আজি জানৰ টিফিনটো মই ৰেডি কৰি দিলোঁ। এতিয়া আকৌ ৰাতিহে লগ পালোঁ। এয়া হৈছে শাহুমা, শুই আছে। শুই টিভি চাই আছে। মা গাটো ইমান ভাল নহয়। আৰু এয়া হৈছে মাহীৰ ল'ৰা। সি মানে 5G একণত বহিলেহে পায়। এইফালে বিছনাখনৰ ফালে আহিলে 5G নাপায়। ই তাতে বহি লৈছে। এইফালে বাবু মোবাইল চাই আছে। জানে ওচৰতে এনেই শুই আছে। এইফালে এয়া কি চিনি পাইছেনে? মই ৰাতিৰ সাজত বনাইছোঁ এয়া পাৰ মাংস। পাৰ মাংস খোৱা মানুহ মায়ে অকল, আৰু জানে অকণমান খাব। এটাই পাৰ আনিছে সেইকাৰণে। এফালে গৰম পানী আৰু এইফালে আমাৰ কাৰণে ব্ৰইলাৰ লৈ আহিছে। এয়া বনাই আছোঁ ব্ৰইলাৰ। এতিয়া আমি ৰাতিপুৱাৰ চাহকাপ খাব লৈছোঁ। ৰাতিপুৱা মানে এতিয়া 10টা মানে বাজিলে আৰু সেইকাৰণে গাখীৰ চাহকে বনালোঁ। আজি ছানডে কাৰণে অলপ দেৰিলৈকেও শুলোঁ। অলপ দেৰি হ'ল উঠা। আৰু এইফালে মা চাহ খাই আছে। আজি ছানডে জান আৰু বাবুৰ বন্ধ হয়, কিন্তু আমাৰতো বন্ধ নহয় কেতিয়াও। এইফালে ভাইটি মোবাইলত ব্যস্ত। এতিয়া মই দুপৰীয়া সাজত বনাইছোঁ বৰলীয়া মাছৰ জ্বলা দিয়া। বনাব নাজানো যদিও চেষ্টা কৰি চালোঁ। আৰু এইফালে মই বনাইছোঁ ৰৌ মাছৰ লগত নৰসিংহ আলু দি পেলাই এনেকৈ এখন জোল বনাইছোঁ। জীয়া ৰৌ মাছ হয়, বেপাৰী আহিছিল, তেওঁৰ পৰা লৈছিলোঁ। এয়া আকৌ ৰাতিপুৱাই বনাইছিলোঁ মই কবি ভাজি, তাৰে অকণমান থাকিলে। আৰু এয়াও ৰাতিপুৱাই বনোৱা হয়, কলপচলা চয়াবিন বুট দি। দালিখিনিও ৰাতিপুৱাৰে হয়, এতিয়া বনোৱা নহয় বাৰু। আৰু আজি দুপৰীয়া ভাত সাজ আমি এনেকৈ খালোঁ। আৰু এতিয়া হৈছে আবেলি টাইম। আবেলি টাইমতে মই এনেকৈ ৰুমাল এখন লৈ ফুলটো মানে ডিজাইন কৰি চাইছিলোঁ। ডিজাইনটো বাৰু মেখেলা চাদৰত দিলে কেনেকুৱা লাগিব জনাবচোন। এইফালে এয়া মাহঁত যাব ওলাইছে ঘৰলৈ। মা থাকিলে 4 দিনমান, ভাল লাগিলে। এতিয়া এয়া জানে গাড়ীত উঠাই দিলে আৰু যোৱাৰ পিছত মনটো বহুত বেয়া লাগিল। আৰু এয়া বাবুৱে আইতাককে চাই আছে, দেখিছেনে? এইফালে আকৌ ওলাই আহিলোঁ বাবু চাইকেল চলাই বুলি। চাইকেলখন চলোৱাৰ কাৰণে ওলাই আহিলোঁ। অকলে চলাব দিবলৈ ভয় লাগে কাৰণে ময়ে লৈ আহিলোঁ। আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানেই আছিল। কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাব নাপাহৰিব।